দাদা দাদা এখন তাল কেনেকৈ বজায় দাদা দাদা ক'বচোন এখন তাল কেনেকৈ বজায় দাদা নমস্কাৰ মই ধীৰেশ কলিতা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু এটা ভিডিঅ'লৈ যোৱাকালি অসমৰ এজন সাংবাদিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিছিল যে অসমৰ একাংশ হিন্দু নেতাই আমাৰ ছ'চিয়েল মিডিয়াত অৰ্থাৎ ফেচবুকত সামাজিক মাধ্যমত মুছলমান মানুহসকলক তুচ্ছ তাচ্ছিল্য কৰা আৰম্ভ কৰিছে অৰ্থাৎ তেওঁ স্পষ্টকৈ এইটো ক'ব বিচাৰিছে যে আমাৰ হিন্দু মানুহসকলে মুছলমান মানুহসকলক তুচ্ছ তাচ্ছিল্য কৰে বুলি এই ক্ষেত্ৰত আপোনালোকে ভাবেনে যে সাংবাদিকজনৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো সম্পূৰ্ণ শুদ্ধ আছিল বুলি সাংবাদিকজনে প্ৰশ্নটো এনেকুৱাকৈ কৰিব নালাগিছিল নে যে বৰ্তমান ছ'চিয়েল মিডিয়াত যি হিন্দু মুছলমানৰ বিতৰ্ক অব্যাহত আছে সেই বিতৰ্কখন কেনেকৈ সমাধান কৰিব পাৰি প্ৰশ্নটো এনেকুৱা হ'ব নালাগিছিল নে যে অসমৰ যি হিন্দু মুছলমানৰ যিবোৰ বিবাদ সেই বিবাদবোৰ কেনেকৈ সমাধান কৰিব পাৰি কিন্তু সাংবাদিকজনে তেনেকুৱা নকৰি সম্পূৰ্ণ ঠিকাদাৰী সাংবাদিকৰ দৰে এজন ঠিকা লোৱা সাংবাদিকৰ দৰে তেওঁ প্ৰশ্ন কৰিলে যিটো প্ৰশ্নৰ উত্তৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব সুন্দৰভাৱে সাংবাদিকজনক দিছিলে কিন্তু ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সাংবাদিকজনৰ যিটো প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোৰ ফলত ছ'চিয়েল মিডিয়াত তেওঁৰ যিটো প্ৰশ্ন যেতিয়া ছ'চিয়েল মিডিয়াত আপলোড হ'ব সেই প্ৰশ্নটোক লৈও আকৌ হিন্দু মুছলমানৰ এখন কাজিয়া নহ'বনে গতিকে এনেকুৱা সাংবাদিকতা আচলতে কৰাৰ আগতে এবাৰ তেওঁলোকে আচলতে কিহৰ আচলতে স্বাৰ্থত এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে এনেকুৱা সাংবাদিকসমূহে সেই কথাটোও কিন্তু অসমৰ ৰাইজে গুৰুত্ব দিবলগীয়া বিষয় হৈ পৰিছে যদি তেওঁৰ প্ৰথম কথা তেওঁ প্ৰশ্নটো কৰাত তেওঁৰ ভুল হৈছিলে দ্বিতীয় কথা তেওঁ সাংবাদিকতা কৰিবই নাজানে আৰু নহ'লে তেওঁ এজন সম্পূৰ্ণ হালধীয়া সাংবাদিক হ'ব কিয়নো বৰ্তমান সময়ত একাংশ এনেকুৱা সাংবাদিকে এইটো বিচাৰে যে অসমৰ হিন্দু আৰু মুছলমানৰ যিখন কাজিয়া সেই কাজিয়াখন লাগি দেখক কিন্তু এই প্ৰশ্নটোৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি হাস্যমধুৰভাৱে দিছিলে কি বুলি কৈছিলে তেওঁ ভিডিঅ'টোত চাই লোৱা হওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা পপুলেশ্যন কণ্ট্ৰলৰ কথা কৈছে সংখ্যালঘুৰ ক্ষেত্ৰত বা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত কিন্তু সততে দেখা যায় এতিয়া অসমৰ বিশেষকৈ অসমৰ যিটো ছ'চিয়েল মিডিয়া বা ফেচবুক বা টুইটাৰ যিকোনো জেগাতে দেখিবলৈ পোৱা যায় যিকোনো ব্যক্তিয়ে বিভিন্ন সংগঠনৰ কিছুমান পাবত গজা নেতাই সংখ্যালঘু বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক তুচ্ছ তাচ্ছিল্য আৰু গালি গালাজ কৰা আৰম্ভ কৰি দিছে বিভিন্ন মানুহৰ মাজত মোৰ প্ৰশ্নটো সম্পূৰ্ণ হোৱা নাই সাম্প্ৰদায়িক যিটো মন্তব্য বিষবাস্প বিয়পাৰ চেষ্টা চলাইছে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি প্ৰথম কথাটো হ'ল যে প্ৰভোকেশ্যনৰ চ'ৰ্চটো ক'ত আজি যদি আপুনি কয় যে বহুত মানুহে মুছলমান মানুহৰ বিৰুদ্ধে লিখিছে প্ৰতিদিনে ফেচবুকত মুছলমান ল'ৰা বহুতে কমিউনিটিটোৱে নহয় এইটো ব্যক্তি বিশেষে হিন্দু মানুহৰ বিৰুদ্ধেও লিখি লিখি গৈ থাকে দিনে ৰাতি সেই দুইটা বিষয় নিয়ন্ত্ৰণ কৰিব মই কথাটো কৈছো এই কথাবিলাক তেতিয়া নিয়ন্ত্ৰিত হ'ব যেতিয়া আমি ফাণ্ডামেণ্টেল ইছ্যুবিলাকত চকু দিম মানুহৰ কেতিয়াবা খং উঠে যে মোৰ মন্দিৰটোতে আহি বহি ল'লে কাৰোবাৰ খং উঠে যে ইয়াতে এই কামটো হৈছে তাতে তেওঁ জড়িত আছে আকৌ মুছলিম মানুহৰ কিছুমান হয়তো হিন্দু মানুহৰ ওপৰতো খং উঠে যে আমাৰ কথা এনেকে লাহেকৈ বানপানী আহিব আপোনালোকে দেখিব যে আমাৰ হিন্দু মানুহে গৈ পেলাই বাগবৰজনীয়াত ৰিলিফ লৈ যাব আকৌ আমাৰ বিপদ হ'ব মুছলমান মানুহে আমালৈকে ৰিলিফ লৈ আহিব গতিকে আল্টিমেটলি আমাৰ গোটেই চিষ্টেমটো হ'ল যে আমি এখন ধৰ্মনিৰপেক্ষ সমাজত থাকোঁ তো আপোনালোকে ভিডিঅ'টোত দেখা পালে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সাংবাদিকজনৰ এই প্ৰশ্নটোৰ উত্তৰত কি বুলি কৈছিলে তেওঁ স্পষ্টকৈ কৈছে যে যদিহে একাংশ হিন্দু মানুহসকলে যদি মুছলমান মানুহসকলক তুচ্ছ তাচ্ছিল্য কৰে তেনেহ'লে সমান্তৰালভাৱে কিন্তু মুছলমান মানুহসকলেও হিন্দু মানুহসকলক তুচ্ছ তাচ্ছিল্য কৰে আৰু তেওঁ লগতেও কৈছে যে যেতিয়া অসমত বানপানী সময় আহিব তেতিয়া কিন্তু এই তুচ্ছ তাচ্ছিল্য কৰা এই পক্ষই আন পক্ষক সহায় কৰিব অৰ্থাৎ হিন্দু মানুহসকলে মুছলমানসকলক সহায় কৰিব আৰু মুছলমানসকলে হিন্দুসকলক সহায় কৰিব নিশ্চিতভাৱে তেখেতৰ এই কথাখিনিত এটা ইতিবাচক বাৰ্তা অসমৰ ৰাইজে পাইছে কিন্তু সাংবাদিকজনৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোৰ ফলত একাংশ হিন্দু মানুহ বেছি খঙাল হৈ উঠিব পাৰে আৰু আনহাতে মুছলমান মানুহসকল একাংশ মানুহে এই বিষয়টোৰ ওপৰত আৰু বেছি তেওঁলোকে লাইভ হ'ব পাৰে গতিকে এটা কথা নিশ্চিতভাৱে আমি গম পাব লাগিব যে অসমৰ সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ প্ৰশ্নৰ পৰা বিৰত থাকিব লাগে আৰু কেনেদৰে আচলতে নিৰপেক্ষভাৱে এই যিখন বিতৰ্ক এই যিটো হিন্দু মুছলমানৰ বিতৰ্ক এই বিতৰ্কটোক আমি খাম কাটাব লাগিব অৰ্থাৎ বিতৰ্কটো কমাব লাগিব কিন্তু এটা কথা আমি স্পষ্টভাৱে চাব লাগিব যে একাংশ
একাংশ এনেকুৱা হিন্দু মানুহ আছে যিসকলে আচলতে তেওঁলোক সুন্দৰ বিচাৰধাৰাৰ হয় আৰু একাংশ এনেকুৱা মুছলমান মানুহো আছে যিসকলে আচলতে সমগ্ৰ বস্তুবোৰ বুজি পায় আৰু তেওঁলোকে এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা সদায় বিৰত থাকে। আজি এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আৰু যদিহে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।